নমস্কাৰ কি খবৰ আশা কৰোঁ সকলো ভালে আছে মই পুলেন আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পুলেন যাত্ৰাটো সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো অকণমান বেলেগ ধৰণৰ কৰিম বুলি ভাবিছোঁ যিহেতু সদায় একে ধৰণৰ ভিডিঅ' দি আছে তো প্ৰথম কথাটো হৈছে কি আজি ভিডিঅ'টো বেলেগ ধৰণৰ কিয় হ'ব বুলি কৈছোঁ আপোনালোকে নিশ্চয় গম পায় আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে লং জাম্প মাৰিব বিচাৰে নেকি যদি আপোনালোকে খুব কম সময়ৰ ভিতৰতে লং জাম্প মাৰিব বিচাৰে তেনেহ'লে এই ভিডিঅ'টো মাত্ৰ আপোনালোকৰ বাবে তো আজি আপোনালোকক দেখাম লং জাম্প কেনেকৈ প্ৰেক্টিছ কৰা হয় যাৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে আপোনালোকে লং জাম্প প্ৰেক্টিছ কৰি আপোনালোকে 18 ফুট 17 ফুট মাৰিব পাৰে চ' আপোনালোকক সকলোখিনি দেখুৱাই থাকিম আপোনালোকে মজাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক সকলোখিনি গম পাব আপোনালোকক প্ৰথমতে দেখাই দিব বিচাৰিছোঁ এইফালে চাওক পুৰা ল'ৰাবিলাকে পুৰা প্ৰেক্টিছ কৰি আছে আৰু প্ৰেক্টিছ কৰিবলৈ বিভিন্ন ধৰণৰ সঁজুলি আছে আৰু এইফালে চাওক এইবোৰ হৈছে বাঁহ খুব ধুনীয়া ধুনীয়াকৈ এনেকৈ বান্ধি থৈ দিয়া হৈছে আৰু এইবোৰ চাওক এইটো চাওক এনেকুৱা ধৰণৰ প্ৰেক্টিছবোৰ কৰিলে খুব কম সময়ৰ ভিতৰতে আপোনালোকে লং জাম্প মাৰি আপোনালোকে কোৱালিফাই হ'ব পাৰিব এনেকৈ প্ৰায় আপোনালোকে 10-15 মিনিট তেনেকৈ প্ৰেক্টিছ কৰিব লাগিব এই ভিডিঅ'টো এটা কথাতে বনোৱা হৈছে যাতে আপোনালোকে এই ভিডিঅ'টো চাই অকণমান মটিভেট আৰু আপোনালোকৰ মনত অকণমান জোচ আনিব পাৰে সেইবাবে এই ভিডিঅ'টো বনোৱা হৈছে চ' আপোনালোকে গম পাইছে খুব কম দিনৰ ভিতৰতে এই ইণ্টাৰভিউটো পতা হৈছে আৰু যাৰ বাবে মানে বহুতো ল'ৰা মানে ফেইলাৰ হৈ যাব পাৰে আৰু তাৰ বাবেই কৈছোঁ আপোনালোকে যদি এতিয়ালৈকে প্ৰেক্টিছ কৰা নাই চ' আপোনালোকে প্ৰেক্টিছ কৰাটো অলৰেডি ডেট পায়ে হৈ গৈছে বুলি ক'ব পাৰি যদিও এতিয়ালৈকে আপোনালোকে প্ৰেক্টিছ কৰা নাই আপোনালোকে খুব কম সময়ৰ ভিতৰতে প্ৰেক্টিছ কৰক আৰু আপোনালোকে লং জাম্প আৰু ৰানিঙত কোৱালিফাই হৈ আহক আৰু আপোনালোকে অসম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এজন সদস্য হওক আৰু এইফালে চাওক খুব ধুনীয়াকৈ ল'ৰাবিলাক পূৰা জাম্প মাৰি আছে পূৰা প্ৰেক্টিছ কৰি আছে এইফালে কেইডাল আছে মাৰি এডাল দুডাল তিনিডাল চাৰিডাল পাঁচডাল আছে পাঁচডাল মানে এনেকৈ জাম্প মৰাৰ পিছত এহেঁতি মানে আকৌ লং জাম্প মাৰিবলৈ ট্ৰাই কৰিব প্ৰথমতে এহেঁতি এইটো প্ৰেক্টিছ কৰি দেখাব চাব বঢ়িয়া 1 2 3 4 5 আকৌ বেক আহিব 1 2 3 4 5 আকৌ বেক আহিব আকৌ মাৰিব 1 2 3 4 5 আৰু গাইছ এতিয়া মই অকণমান ইয়াতে জাম্প মাৰিবলৈ চেষ্টা কৰিম আপোনালোকে মজাকৈ চাই থাকক ইমান মোৰ এক্সপিৰিয়েঞ্চ নাই হ'লেও তাৰ ভিতৰত অকণমান চেষ্টা কৰি দেখুৱাম আপোনালোকে একদম পূৰা মজাকৈ চাই থাকক কেনেকৈনো প্ৰেক্টিছ কৰিব লাগে সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ এতিয়া পূৰা জাম্প মাৰি আছোঁ আপোনালোকে চাই থাকক এনেকৈ মাৰিব লাগিব কেমেৰা লৈ আহা আগত এতিয়া বেলেগ ধৰণে মাৰি আছোঁ চাই থাকক এতিয়া মাৰিব লাগিব এনেকৈ বহুত এনাৰ্জি লাগে এই কামখিনি কৰিবলৈ প্ৰেক্টিছখিনি কৰিবলৈ বহুত এনাৰ্জি লাগে যাৰ যাৰ এনাৰ্জি আছে বা যাৰ যাৰ জোচ আছে মনতে তেওঁলোকে এই প্ৰেক্টিছটো কৰি খুব কম সময়ৰ ভিতৰতে বুলি কৈছোঁ মই ইমান হ'লে ময়ো মাৰিছোঁ এটা ভাল ধুনীয়াকৈ এটা লং জাম্প মাৰিবলৈ চেষ্টা কৰিছোঁ কিন্তু আপোনালোকে এই প্ৰেক্টিছখিনি কৰিলে প্ৰায় আপোনালোকে 10-15 দিনৰ ভিতৰতে খুব ধুনীয়া এটা পাৰফৰ্মেঞ্চ দেখাব পাৰিব প্ৰায় 17 পৰা 20 ফুটলৈকে এই ভিডিঅ'টোত যে জাম্প মৰা আপোনালোকক প্ৰেক্টিছখিনি দেখাইছোঁ কিয় দেখাইছোঁ জানেনে প্ৰায় মানে ল'ৰাই কি হয় যেতিয়া ৰানিং কৰি থাকোঁতে প্ৰায় মানে 14 মিনিট 13 মিনিটৰ ভিতৰত প্ৰায়বিলাক ল'ৰা সোমায় তাৰ ভিতৰতে 2-এজন 11 মিনিট বা 12 মিনিটত সোমাব পৰা ল'ৰা আছে যদি আপোনালোকে 11 মিনিট বা 12 মিনিটত সোমায় তেতিয়া মানে মেক্সিমাম এটা 13 নম্বৰ বা 12 নম্বৰ পোৱা যায় কিন্তু যদিহে আপোনালোকে 16.5 ফুট যদি আপোনালোকে লং জাম্প মাৰিব পাৰে তেতিয়া আপোনালোকে 20 নম্বৰ পাব কাৰণ বহুতো ল'ৰাই মানে বেছি এক্সিলেণ্ট মাৰিব পাৰিছে লং জাম্পত কাৰণ এক্সিলেণ্ট মৰাটো ইমান সহজো নহয় লং জাম্প সেইবাবে যথেষ্টখিনি প্ৰেক্টিছ লাগে আৰু কষ্ট কৰিব লাগে যাৰ ফলত এটা খুব ধুনীয়া নম্বৰ পোৱা যায় তো আপোনালোকক আজি খুব ধুনীয়াকৈ দেখাইছোঁ সেইবাবে যে লং জাম্প মাৰক আৰু আপোনালোকে ৰিটাৰ্ণ দিবলৈ এটা খুব ধুনীয়া মাৰ্ক লৈ আহক আৰু যেতিয়া আপোনালোকে দৌৰি থাকে তেতিয়া মানে প্ৰায় খুব কম নম্বৰ পোৱা যায় আপোনালোকক কৈছোঁৱে ৰানিং কৰিলে বেছি নম্বৰ পোৱা নাযায় আপোনালোকে যদি 13 মিনিটৰ ভিতৰত সোমায় তেতিয়া আপোনালোকে 11 নম্বৰমান পাব পাৰে কিন্তু 13 মিনিটত সোমাবলৈ বহুতখিনি জোৰ্ছ লাগে আৰু বহুতখিনি আপোনালোকে প্ৰেক্টিছ কৰিব লাগে যাৰ বাবে আপোনালোকে বহুতো ল'ৰা ৰানিঙত খুব কম নম্বৰ পায় কিন্তু
বহুত মেক্সিমাম ল'ৰাই মানে কি হৈছে লং জাম্পত মানে পূৰা ফুল মাৰ্ক লৈ লৈছে, পূৰা 20 নম্বৰ লৈ লৈছে, যাৰ বাবে বহুতো নম্বৰ তেওঁলোকে পাইছে। সেইবাবে আপোনালোকক এই ভিডিঅ'টো একদম পূৰা স্পেচিয়েলি বনাই দিয়া হৈছে, যাৰ বাবে আপোনালোকে এই ভিডিঅ'টো চাই বহুতখিনি উৎসাহ লগতে মটিভেট পাব পাৰে। 1 2 3 বঢ়িয়া 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 ই চাইকেলিং কৰি আছে চাওক, এইটো চাওক, এইটো আপোনালোকক দেখুৱাই দিছোঁ চাওক। এইটো একদম ধুনীয়াকৈ মানে 17 ফুট পৰিছে, একদম 17 ফুট চাওক। আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন উকাকৈ কেনভাছত আঁকিবলে মন মনতে সজোৱা জীৱন ছবিখন সাজিলো। আৰু আপোনালোকে যেতিয়া ৰানিঙত আপোনালোকে প্ৰেক্টিছ কৰিবলৈ আহে বা আপোনালোকে ফিল্ডত প্ৰেক্টিছ কৰিবলৈ আহে, তেতিয়া আপোনালোকে অকণমান প্ৰেক্টিছ কৰি ল'ব, প্ৰায় 15 মিনিট 20 মিনিটমান প্ৰেক্টিছ কৰি ল'ব। তাৰপিছত আপোনালোকে জাম্প মাৰিব, ৰানিং কৰিব, তেতিয়া আপোনালোকৰ গাটো ফ্ৰী হ'ব, পাতলা হ'ব, যাৰ ফলত আপোনালোকে ৰানিং কৰিব পাৰিব আৰু জাম্প মাৰিব পাৰিব। তো গাইছ, আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাই দিব। আপোনালোকৰ বাবে অকণমান ভিডিঅ'টো বনাই দিবলৈ চেষ্টা কৰিছোঁ। যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ, আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইটো ভিডিঅ'ৰ পৰা সমাপ্ত কৰি নেক্সট এটা ভিডিঅ' সকলোকে লগ পাম। ধন্যবাদ।